আছিল দুটামান ভাবিছিলো ভাল চাগে হিহতে মোক এৰি দিলে কিয় জানো নজনাকে কাম একেলগে কৰিছিলো নাগালেণ্ড পাহাৰতে খেলা ধূলা হাল্লা গোল্লা কৰিছিলো একেলগে ঘৰৰ হাৰে মাহৰ আগত ভাবিছিলো সকলোৱে যাম আমি বহাগ বিহুৰ সময়তে সময় দেখা দিলে আহিব নাপালো একেলগে সেইবোৰ কথা পিছত বাৰু মই আহিলো দুদিন আগতে তাৰ পাছত বেয়া লাগিল বিহু বতৰ দিনতে হিহতিও অহা নাই মোৰো ভাল লগা নাই কল কৰি কৈছিলো মই জল্দি তহঁতে মোৰ একেবাৰে ভাল লগা নাই তাৰ পাছত আহিল বাৰু বহাগ বিহুৰ পিছত হলেও লগ কৰিব মন আছিল হিহতেও জানে বাৰু কল কৰি কৈছিল মোক আমাৰ ঘৰত বাৰু হেদিনা মন নাছিল যাবলে মোৰ মাতিছিল মোক জবৰদস্তি কল কৰি হিহতে আছোন আমাৰ ঘৰলে লগৰটোৰ বাইকৰ বিয়া সেইদিনা আছিল বোলে কল কৰি কৈছিল মোক আজলিতে সোনকালে তাৰ পাছত মোৰ লগতো কলো লচনলা সোনকালে মাছ কছাৰী গাঁৱলে কল কৰি কৈ আছে বাৰে বাৰে সোনকালে যাব লাগে ওলালো আমি খৰধৰকে সিহঁতৰ গাঁৱলে বুলি ৰখি আছিল পদূলিতে আমি আহি পাম বুলি বিয়া ঘৰত কৰিলো আমি গোটেই ৰাতি ফূৰ্তি আৰু একেলগে ধেমালি তহঁতি হলেও বুজি নেপালি প্ৰায় এসপ্তাহমান জবৰদস্তি ৰখালে আমাক সিহঁতি বাৰে বাৰে কল আহে ঘৰৰ পৰা জল্দি উভতি গোটেই ৰাতি মদৰ নিচাত কিয় জানো কিবা লাগিল মাথা বিশাল হৈ উঠি বিচাৰিলো মই টেঙা এটি ঘৰলৈও যাব লাগে যাবলে হ'ল উভতি আহিবও দিয়া নাই কি কৰিছে জানো সিহঁতি গাঁওখন ফুৰিলো আমি ভাল লাগিল আৰু বাকীত থাকিল কচোন কি আহিলো আমি ঘৰত বাৰু বেছি নহয় দূৰতটো হোৱাটছআপত মোক মেছেজ কৰে কল আহে মোৰ ফোনত সদায় আহে ৰাতি আহে বেছি আহে ফোন দিনত কামত মই বিজি থাকো সি বেয়া পাই চাগে মনত তাৰ পাছত মই কল বেক কৰো বিজি থাকে ফোনত কনভাৰ্চ কৰি কিয় দিব তাৰ গাৰ্লফ্ৰেণ্ডৰ হৈ লগত এদিনাখন তেনেকৈ কৰিছিলো কল তাক বিজি আছিল তেনেকৈ উঠাইছিল মোৰ ফোনটো কল কৰে সদায় তোক কোন বাৰু সেইটো তাৰ গাৰ্লফ্ৰেণ্ডে কোৱাত মোৰ বেয়া লাগিল মনটো তাৰ পাছত মই কাটি দিলো লগে লগে ফোনটো এদিনাখনৰ কথা মই পালো দুটা মিছড কল লগে লগে ঘূৰাই চালো ব্লক পালো বিজি কল তেতিয়াই মোৰ বেয়া লাগিল সঁচাকৈয়ে মনটো মোৰ জীৱনত কিয় আহে বাৰু দুদিনীয়া বন্ধু